নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে পাই থাকে। ধন্যবাদ। বাই বাই। উইকুলিকখনি আনি তো উঠিব হোৱাই নাই নেকি? বাচন বৰ্তনখিনি কোনে ধুব? মই ধুম নেকি? উঠ, উঠি ল'বলৈ বাচনখিনি ধুৰ। মাহীমা, মোক ডিষ্টাৰ্ব নকৰিবা, মোৰ গাটো ইমান ভাল নহয়। বাহানা সোপা থৈ দে, জল্দি আহ, মই এইবিলাক বুজি নাপাওঁ। নাটক কৰিব জানে। মা যদি যাই থাকাহেঁতেন মোক এনেকে ৰাতিপুৱা জগাই বাচন ধুবলৈ নিদিলেহেঁতেন। হে ভগৱান, মোক এখন ঘৰত কিয় জন্ম দিলা? মই আপোনাক কি ক্ষতি কৰিছিলো? লিটকনি আনি তই এতিয়া বাচন বৰ্তনখিনি ধুব নালাগে, প্ৰথমতে তই কাপোৰখিনিকে ধুবই, তাৰপিছত বাচনখিনি ধুবিগৈ যা। মা, মোক কাপোৰ নোধোঁ এই ঠাণ্ডাত, মোৰ গাটো ইমান ভাল নহয় বুলি কৈছোঁ, বাচনখিনি তেওঁ ধুম আৰু। 5টা আঙুলি দেখিছ, গালত বহি যাব। যা, প্ৰথমে তই কাপোৰখিনিকে ধুবই। এই কুকুৰজনীয়ে কাপোৰ ধুই আছে নে কিবা কৰি আছে? ইমান সময় হ'ল আহাই নাই যে। মাহীমা, মই কাপোৰখিনি ধুলোঁ, মই বাচন ধুব নোৱাৰোঁ, গাটো বেয়া লাগিছে। নাটক কৰিব জানে, এইবাৰ মই বুজি নাপাওঁ। যা জল্দি বাচন বৰ্তনখিনি ধুই আহ। এই ঠাণ্ডাখনত কেনেকে বাচন বৰ্তনখিনি ধুওঁ? মৰি নাযাওঁ কিয়? এই মা, মোক বচোৱা। কি ঠাণ্ডা লাগিছে, টেপৰ পানী সোপা ইমান ঠাণ্ডা। এই কুকুৰনীজনীয়ে কাপ প্লেটযোৰ পেলালেও, ইমান দামী কাপ প্লেটযোৰ। কুকুৰনী, তই পেলালি ন? কাম এটাও ভালকে কৰিব নোৱাৰ, হা? মা, পেলাওঁ বুলি পেলোৱা নাই, পিছলি খাই পৰি গ'ল। মাহীমা, মোক বচোৱা, মাথাটো খাইছে, পৰিলো। এই নাটক কৰিব নালাগে দে, উঠ। এজনী ইমান সময় উঠা নাই যে, কি হ'ল তাৰমানে? এইজনী কি হ'ল? উশাহটো যে বন্ধ হৈ গ'ল, মই মৰিলো। এতিয়া হস্পিটালত লৈ যা, নহ'লে মোৰ আজি অৱস্থা বেয়া হ'ব। হেল্ল', মোৰ ছোৱালী এজনী মাথা ঘূৰাই পৰি থাকিলে, জল্দি আহকচোন। এড্ৰেছটো মই কৈ দিছোঁ, আপুনি লিখি লওক। ডক্টৰ, মোৰ ছোৱালীৰ কি হৈছে? আপোনাৰ নিজৰ ছোৱালী নে? হয়, মোৰ নিজৰে ছোৱালী। এনেকুৱাতো লগা নাই আপোনাৰ নিজৰ ছোৱালী বুলি। আপুনি কিয় এনেকে কৈছে? এই ছোৱালীজনী বহুত দুৰ্বল হৈ গৈছে আৰু বহুত নিৰ্যাতন চলোৱাৰ বাবে মাথাটো ঘূৰাই পৰি থাকিলে। এতিয়া আমি ভাবিছোঁ পুলিচকে মাতিব লাগিব। পুলিচক নামাতিলে এই কেছটো বহুত বেয়া হ'ব, বুজিছে? নাই, কিয় মাতিব লাগে পুলিচক? পঢ়াৰ কাৰণেই হ'ব পাৰে চাগে এনেকুৱা, বুজিছেনে? মোৰতো এনেকুৱা লগা নাই, মই মাতিব লাগিবই। ক্ষমা কৰিব ছাৰ, মই নিৰ্যাতন চলাইছিলোঁ। মই তাৰ মাহীমাক হওঁ। মই আজিৰ পৰা এনেকুৱা কাম নকৰোঁ। আপুনি যি কয় তাৰ মতেই মই চলাম। মোক ক্ষমা কৰিব ছাৰ, মই আজিৰ পৰা এনেকুৱা কাম নকৰোঁ। ঠিক আছে, আপোনাৰ কথা মানিলোঁ। তথাপিতো চাওক, মই মাজে মাজে আপোনালোকৰ তালৈ গৈ থাকিম। যদি কিবা এনেকুৱা আৰু দেখা পালোঁ বা তাইৰ মুখৰ পৰা কিবা শুনা পালোঁ, তেতিয়াহ'লে চাব, মই ডাইৰেক্ট পুলিচকহে লগাম আৰু। ঠিক আছে ছাৰ, আমি এতিয়া গৈ থাকোঁ। ঠিক আছে।